নমস্কাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি আছোঁ বৰপেটা, এতিয়া আমি আছোঁ বৰপেটা সত্ৰত। তো ভিডিঅ'টো আমি অলপ আগতে আৰম্ভ কৰিব লাগিছিল, মাজৰ পৰা আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থকা আৰু কেনেকুৱা পাই জনাব, আৰু যদি ভাল লাগিছে একদম পুৰা শ্বেয়াৰ কৰি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া মৃগাংক আৰু মৃগাংকৰ লগত লিংকু আৰু এয়া অপূৰ্ব আৰু মনোজ। কিবা কবি? এতিয়া আমি বৰপেটাৰ কাৰণে গৈ আছো। লেটছ গো বৰপেটা সত্ৰত জুই নালাগে, আমাৰ মাজত জুই লগাম আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। গতিকে ইলেকশ্যনৰ কাৰণে গাড়ীবিলাক চেকিং চলি আছে। আমাৰ ডিগিত দুটা চেক কৰি আছে। মেক্সিমাম 50,000 টকা থাকিব পাৰে আপোনাৰ লগত কেছ, গতিকে তাতকে বেছি পালে তেওঁলোকে চাৰ্জ কৰিব পাৰে। গতিকে আমাৰ নাপালে, কিছুমানেতো 50 টকাও নাই পাৰ্চত। মোৰ লগত 50 টকাও নাই ভাই, সঁচা কথা কৈছো। লগত কেইটকা আছে একাউণ্টত? মোৰ অনেষ্টলি 50 টকা নাই একাউণ্টত। মোৰ 180 টকা। একাউণ্টত নহয়, চৰি পাৰ্চত 30 টকা। পাৰ্চত 1 মিনিট মই চাই লওঁ। মোৰ 110 টকা মান আছে পাৰ্চত। আজি গোটেই ভিক্ষাৰী বিলাক অহা হৈছে। আমি তোমালোকৰ পাৰ্চত কিমানকে আছে? পাৰ্চত মোৰ দুটা আছে 100 টকা। পাঁচটো বাদ দিয়া, এই চেনে আৰু পাঁচত কিমান? বঢ়িয়া নাচি দিয়ক ফাগুনি মলয়ায় দেহা মনু ৰুৱায় ফাগুনি মলয়ায় দেহা মনু ৰুৱায় চিঠি দিলে সঁচাকৈয়ে উত্তৰ তুমি। ৰিংকু, এতিয়া কি ক'বা তুমি? কোৱা। নহয়, মই সঁচাকৈ মই সঁচাকৈ কি নহয়, আপুনি যে কৈ আছিলে এই বৰপেটা এটা বিশেষ এটা আকৰ্ষণ হ'ল বাইদেউ চাহৰ দোকান। বাইদেউ চাহ দোকান আমাৰ দৰঙৰে। এতিয়া বাইদেউ কি ক'ব? আপোনাৰতো চাহ খাবৰ কাৰণে আহিছোঁ আমি তাৰ পৰা। বাপৰে, বহুত বহুত ধন্যবাদ। সুদূৰ মঙললৈ দৰং ডিষ্ট্ৰিক্টৰ পৰা যে ইয়াতে বৰপেটাত আহিছে। সাধাৰণ এখন চাহৰ দোকান, সাধাৰণ নহয়, সাধাৰণ এখন চাহৰ দোকান। কিছুমান বস্তু মই মানে নথৈ আনন্দিত হৈছো। ইয়াতকৈ সুখী মোৰ বাবে ক'ব লগা আৰু একো নাই। কিছুমান বস্তু সাধাৰণ হয়। কৃষ্ণ, কিছুমান বস্তু সাধাৰণ হয় অসাধাৰণ। আমি তাৰ পৰা ক'তো চাহ নাখাই ইয়াতে চাহ খাম বুলি আহিছো। কি ক'ম আৰু, মই ভাবি পোৱা নাই। এই তোমালোকে কি ক'বা এতিয়া? নহয়, বাইদেউ কৈছে যে সাধাৰণ নহয়, সাধাৰণতে অসাধাৰণ থাকে। বটল সৰু হ'ব পাৰে, চিঙৰা ডাঙা কিন্তু। এয়া আমাৰ কমপ্লেক্স চাহ বিৰতি। এয়া চিঙৰা চাহ স্পন্সাৰ্ড বাই মাষ্টাৰ ইউটিউবাৰ। কিমান লাগে? 10 টকা খুচুৰা পইচা নাই হলে পইচা আমাৰ ধাৰ লো। হেপী হলি হেপী হলি বয়া নাপাবি। আলু নলগে বুঝা আলু 100 টাকা স্যার, তো বুঝলাম বলে স্যার 150 টাকা 100 ঠিক আছে। হেপী হলি যা, ইটস ওকে। ভবানীপুৰৰ পৰা বৰপেটা টাউনলৈ অহা ৰাস্তাটো বহুত কিবা কিবি ঘাট প্ৰতিঘাট পালোঁ। তো ফাইনেলি আমি বৰপেটা এতিয়া নহয়, আমি এতিয়া এনজয় কৰিম, হোলী খেলিম একেলগে। তো আমি একেলগে কৈছো হোলী হ'লে এতিয়া বৰপেটা সত্ৰত আছোঁ। তো আপোনালোকে এবাৰ পৰিৱেশটো দেখাইছোঁ ইয়াৰে, বহুত ভাল লাগিছে, বহুত মজা মানে। তো বাকী গ্ৰুপটো কেনেকুৱা লাগিছে? কিবা ক'বা নেকি তোমালোকে? হেপী হোলী।
পুৰা হিৰো মানে লোকেল হিৰো কি ক'বা তুমি কি ক'বা ভাঙি আছে মই গাব হা হা মোৰ মাতটো ভাঙি আছে মই গাব তোমাৰ মাত ভাঙি আছে কিয় হলি গাই গাই মানে আজি দিলে শুনে এনেকুৱা হয় ইছ ৰা কি কৈছা বাৰু তুমি হা 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 এইটো ধ্ৰুৱ হেল্ল' কিবা কবি এই নাই নাচিছা নাই হলি চাই ভাল লাগছে আমি বৰপেটা আহিলো চাব দেৱচিতাক লগ পালো সেইখিনিয়ে ভাল লাগিল বঢ়িয়া 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 আনন্দ দিয়া হে কইলা বাবা এ জাপানে দু 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 খটখটি পুঠি ওকে গরম পানী দি ইয়াৰে খচ খচকে ৰান নাৰী যাওঁ কাছাৰী ইয়াৰে কাছাৰীৰে টাকা আনি বইৰ হাতত দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা নারী যাও কাছারি আরে কাছারি রে টাকানি ওহের হাতুত দিলা আঞ্জা বয়া হল ঠুগা আপিবিলাক তাওলাৰ লগত বিয়া হ'লে আমি কি চিঙে লাগে এইটো তাওলা পেলা এইটো আমাৰ তাওলা মেইন কিবা ক'বা নেকি মই বিৰাট হেপী আছো এই চুৰিটা পঁচিছ নাজানো কম আছে বৰপেটাৰ হোলী একদম মজা মানে মজা যিয়ে অহা নাই নহয় বহুত হেভি মিছ কৰিছে সঁচাকৈ মিছ কৰিব একদম সকলোকৈ এটাই আহ্বান বৰপেটাত আহক হোলী উপভোগ কৰক একদম হয়নে সেই চাওঁ মানুহ চাৰিটা আছে ইয়াত নয়ন এই আমাৰ দেবু এই মৃগাংক এই হাঁহিছা আৰু হাঁহি কিয় আছে জানে হোলী স্পেচিয়েল হোলী এইজন মিছ আৰু এইটো হৈছে ভাড়া নিদিয়া পেচেঞ্জাৰ আমি এটা নাচি আপোনালোকে চাব
নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা আৰে কৈলা বাবা আগে আগে গোপিনী পাছে পাছে কৈলা বাবার সঙ্গে আমি রং খেলা খেলবো ওই আমাক আনন্দ দিয়া হে কৈলা বাবা আরে কৈলা বাবা আমার কৈলা বাবা ওই আমাক আনন্দ দিয়া হে কৈলা বাবা এতিয়া 4:30 বাজিল আমি আৰু অলপ টাইম থকাৰ কথা আছিল কিন্তু বতৰ বহুত বেছি বেয়া সেইটো কাৰণে আমি বেছি সময় নাথাকি আমি এতিয়া ওলালোঁ আৰু ওলাই আহিলোঁ অলপ দেৰি হৈ যাব ঘৰ যাবলৈ গতিকে ভিডিঅ'টো কিমানতে সামৰণি মাৰিলোঁ আৰু চাই কেনেকুৱা লাগিল জনাব আপোনালোকে নয়ন হয় নয়ন ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু কিবা কথা নেকি পিঙতে শেষ গ'ল এতিয়া আমি ঘৰলৈ যাব ওলালোঁ আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা দিব আৰু যদি নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ এৰিছোঁ টাটা বাই বাই